নমস্কাৰ বহুত দিনৰ বিৰতিৰ পিছত আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো বৰ্তমান বহুতেই ভাল। বহুত দিন হ'ল তেনেকৈ মই ভিডিঅ' বনোৱাও নাই আৰু আপলোডো কৰা নাই। বনালেও সেই এডিট কৰিবলৈ থাকি যায়, সেইবাবে দিয়াও নহয়। আৰু আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ মাজলৈ এৰি দিওঁ। তাৰ পৰা থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। আৰু চাই থাকক তেন্তে ভিডিঅ'টো, আশা কৰোঁ সকলোৱে ভাল পাব। আৰু সকলোৱে ভাবিব পাৰে আজিনো এই ভঙা চিঙা ঘৰটো কিয় দেখাইছে। আৰু ইয়াৰ দেখুওৱা এটাই কাৰণ হৈছে আমাৰ ঘৰটো যিহেতু মাজুলী ঘৰটো ভাঙি পেলাইছে আৰু নতুনকৈ ইয়াক নিৰ্মাণ কৰা হ'ব। আৰু যিহেতু পিছলৈ ইয়াক আমি মানে স্মৃতি হিচাপত চাব পাৰিম, সেইটো কাৰণে মই ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আৰু যিহেতু এইটো পুৰণা দিনৰ ঘৰ, ককাহাতী বনোৱা ঘৰ আৰু ভাল লাগে এনেকুৱা ঘৰবোৰ। তথাপিও মানে বান্দৰৰ যিহে উৎপাত ইয়াত, সেইবাবে মানে বান্দৰে জঁপিয়াই গোটেই কাঠ টিংবোৰ গোটেই বেয়া হৈ গৈছে আৰু উপায় নাই আৰু ভাঙি পেলাবলগীয়া হৈছে নতুনকৈ বনাম যিহেতু। আৰু চাই থাকক তেন্তে, আৰু ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে তেওঁলোক সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল। আৰু তেন্তে ব'লক বেছি কথা নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ব'লক তেন্তে। চব সকলোৱে কাম লাগিয়ে আছে, আধাটো ভাঙি হৈয়ে গ'ল, চাই যাওক। এইটো হৈছে আমাৰ ঘৰটো আৰু আধাটো ভাঙি হৈয়ে গ'ল আমি অহা আগতে। এতিয়া এওঁলোক বহি আছে, সকলোৱে কাম লাগি আছে। আৰু এতিয়া ভিতৰখনো দেখাই দিওঁ। ভাঙি চিঙি শেষে, তথাপিও দেখাই দিওঁ বুলি ভাবিছোঁ। আৰু এইটো আগতে আমাৰ ড্ৰয়িং ৰুম আছিলে, নেক্সট এইটো অকণি ৰুম আছিলে, এইবোৰ চব ভাঙি শেষ। ইয়াত বস্তু আছিলে আৰু তেতিয়া ঘৰৰ অৱস্থা বেয়া হৈ আছে পুৰা। কি কৈছে মায়ে? হ'ব দে, একো নাই, আকৌ পিনে ৰুব নহয়। এয়া মায়ে ভাত খাই আছে। চাৰি পিনে বস্তুৱে বস্তু হৈ আছে। আৰু কাম লাগিছে। ভিডিঅ'টো বেছি দীঘল কৰি থকা নাই, যিহেতু কামো আছে কৰিবলৈ, সেইকাৰণে পটাপট আপোনালোকক দেখাই ল'লোঁ। আৰু গোটেই বস্তুবোৰ মানে জেখেল খেল হৈ আছে, উপায় নাই, এনেকুৱা হ'বই। আৰু মই আহি পোৱা আগতে মানে ঘৰ চৰ ভাঙি শেষেই। মই ভাবিছিলোঁ প্ৰথমতে গোটেই ঘৰটো ধুনীয়াকৈ দেখুৱাম, কিন্তু দেখাব নোৱাৰিলোঁ, গোটেই ভাঙি শেষেই হ'ল। তাৰপৰা ভালকৈ মানে ধৰি ৰাখিব নোৱাৰিলোঁ গোটেইখিনি। তথাপিও আপোনালোকক ফটো আছে, ফটো মাৰি থোৱা আছে, তাৰে ফটো লগাই দিম বাৰু কেনেকুৱা আছিলে আগতে ঘৰটো। তাৰপৰা আজিলৈ তেন্তে ইমানেই ভিডিঅ'টো। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট কৰি দিব। আৰু কোনেও যাতে আমাৰ ভঙা ঘৰটো দেখি বেয়া কমেণ্ট নকৰে। আৰু পিছত দেখুৱাম, আৰু যেতিয়া ভালকৈ বনাব বা কিবা কিবি হ'ব, মানে ধুনীয়া হ'ব, তেতিয়া দেখুৱাম। এতিয়া বৰ্তমান আমি এনেকৈয়ে আছিলোঁ। আৰু তেন্তে আজিলৈ বাই বাই।